हेलो আপোনালোক কেনে আছে খবৰ ভালনে সকলোৰে ঠিক আছে বাৰু সব কথা কম আৰু মোৰ মুখখন কিবা মৰা মানুহ নিচিনা আধা মৰা নিচিনা লাগিছে নহয়নে ইয়া আহি পালেহি মিনময়দা আৰু ত্ৰিবেণী আপোনালোকৰ কাৰণে এটা সাৰপ্ৰাইজ আছে আমি এঠাইলৈ গৈ আছো বহুত দিনৰ মূৰত আগৰ পৰা প্লেনিং কৰি থৈছিলো যাম বুলি কিন্তু সময় সুবিধা নিমিলাৰ কাৰণে যোৱা হোৱা নাছিলে আৰু আজি হঠাতে মিনময়দাই ফোন কৰিলে উলাই থাকিবা বুলি গতিকে উলালো পটাপট দোকানখনো পটাপট বন্ধ কৰি এতিয়া মিষ্টাৰো আহি গ'ল বালিপৰাৰ পৰা তেখেতে উঠিলে এতিয়া আমি বালিপৰা পাৰ হৈ পেলাই চাৰিদুৱাৰ চেণ্টাৰডোখৰ এইডোখৰ পাৰ হৈ কলৈ গৈ আছো আপোনালোকক মই জনাই আছো বাৰু লাহে ধীৰে গতিকে ভিডিঅ'টো চাই থাকিব আগলৈ মানে কথাটো কি জানেনে বহুত ৰ'দ দিছে গৰম দিছে অকণমান ঠাণ্ডা ঠাইলৈ যাবলৈ খুব মন আছিলে সকলোৰে বিশেষকৈ আমাৰ বাবু শইকীয়াৰ ডিউটি ক্ষতি কৰি হ'লেও আজি ওলাইছে তেখেতে আৰু এতিয়া আমি নামেৰি ৰাষ্ট্ৰীয় উদ্যান এই ৰাস্তাটো পাৰ কৰিলোঁ ইফালেদি আপোনালোকে যাব পাৰিব কেতিয়াবা আহিলে এইডোখৰ হাতী গেট বুলি কোৱা হয় ইয়াৰ অকণমান আগত গৈ পেলাই এটা ৰাস্তা পাব সেইফালেদিও আপোনালোকে যাব পাৰে দুটা ৰাস্তা আছে লগতে কন্যকা ৰিজৰ্টো আছে চাগে মই যোৱা নাই বাৰু কেতিয়াবা গ'লে ভিডিঅ' কৰি দেখুৱাম এতিয়া আমি সকলোৱে গৈ আছোঁ লগত মিনময়দা আছে ত্ৰিবেণী আছে টিকলু এটা আছে আমাৰ কিটু আৰু আমাৰ এখেত আছে লগতে আমাৰ খিয়ান শইকীয়া আছে আৰু বতৰটো খুব ভালে কৰিছে বাৰু এইমাত্ৰ আমি সোমালোহি ভালুকপুং যিটো আমাৰ অসম আৰু অৰুণাচল সীমান্ত বুলি কোৱা হয় বৰ্ডাৰ ইয়াত কিন্তু বাহিৰা মানুহ তেনেকৈ সোমাব নিদিয়ে বাহিৰা মানুহ আহিলে মানে অসমৰ পৰা মানুহ আহিলে কোনোবা পাছ বনাব লাগে গতিকে মিনময়দা আৰু শইকীয়া গ'ল পাছ বনাবলৈ আমাৰ টেকনিকটা উৎপাত চাওকচোন আৰু লগতে ত্ৰিবেণীৰ চাওক চেলফি আৰম্ভ হৈয়ে গৈছে ইয়াৰ পৰাই একেবাৰে আমনিও লাগিছে আমাৰ খুব মানে দেৰি কৰিছে তেওঁলোকে আহাত পাছ বনাওঁতে চাগে ভিৰ আছিলে নেকি সেইকাৰণে চাগে দেৰি হ'ল আহোঁতেও দেৰি হৈছে আমাৰ প্ৰায় 2টা বাজিলেই ৰখোতে বেছি সময় চাব নাপাম চাগে মানে এটা ৱাটাৰফল আছে অলপ আগত গৈ টিপি বুলি ঠাইডোখৰত তাত আমি যাম বুলি ভাবিছোঁ বলক আগলৈ দেখুৱাই থাকিম বাৰু কিমান কি দেখিবলৈ পায় উপায় নাপায় আমি টিকলুটোৰে কথা শুনি আছোঁ আৰু বৰিং হোৱাতকৈ আৰু মাছ বনাই তেওঁলোকে অহাৰ পাছত দেখিলোঁ তাত এজনৰে 120 টকাকৈ লৈছে আগে পিছে যিসকলে গৈছে তেওঁলোকে জনাবচোন আমাক মানে আগতে কিমান লয় বা কেনেকুৱা কি আছিলে এতিয়া বাৰু 120কৈ লৈছে এজনৰ এতিয়া আমাৰ মেইন যিটো ট্ৰিপ হয় এইটো আৰম্ভ হৈ গৈছে মইতো একেবাৰে এক্সাইটেড হৈ গৈছোঁ পাহাৰবোৰ দেখি মানে আমি তেনেকুৱা ঠাইত নথকা যে গতিকে অকণমান কিবা এটা দেখিলে মানে বহুত এক্সাইটেড হৈ যাওঁ বহুত ভাল লাগে তাতে আকৌ এনেকুৱা ডাঙৰ পাহাৰ দেখিছোঁ ইমান ধুনীয়া ভিউ আকৌ অকণমান ডাৱৰো আছে কি মজা লাগিছে দেখিছেনে ৰাস্তা পদূলিবোৰ ইমান ধুনীয়া লাগিছে আপোনালোকৰ বা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন মোৰ কিন্তু বহুত ভাল লাগিছে মই বহুত এক্সাইটেড হৈ আছোঁ চিনাৰীবোৰ দেখি সেইফালে দেখিছেনে আপোনালোকে কেনেকুৱা ডাৱৰ ডাৱৰবোৰ যেন একেবাৰে গছত লাগি আছে গড মই পগলা হৈ যাম এতিয়া
এইডোখৰ দেখি মোৰ এটাই কথা মানে মনত পৰিছে বা ক'বলৈ মন গৈছে, কিছুমান ল'ৰাই যে ধুনীয়া ছোৱালী দেখি কৰে, উফ মোৰো তেনেকুৱাই কৰিব মন গৈছে। ভগৱানে যদি ইয়াতে মোক ঘৰ এটা দিলেহেঁতেন। ইয়াত আহি আমি যিটো ফিল কৰিছোঁ সেইটো চাগে ইয়াত থকা মানুহবোৰৰ ফিল নহয়। তেওঁলোকে সদায় দেখি থাকে, সদায় পাই থাকে। যেনেকৈ আমি যিকোনো বস্তু সদায় পাই থাকিলে বা ঘৰত সদায় থাকিলে তাৰ ভেলু কমি যায় নহয়, তেনেকুৱাই কথা চাগে। আমি এদিন অহাৰ কাৰণে চাগে ইমান ভাল লাগিছে। বাৰু যিয়ে নহওক, কিন্তু ইয়াত আহি মাইণ্ডটো একেবাৰে ফ্ৰেছ হৈ গৈছে, মানে ইমানেই ফ্ৰেছ হৈ গৈছে মানে কি ক'ম আৰু, একেবাৰে ভিতৰৰ পৰা ফূৰ্তি লাগিছে একেবাৰে। ইমান টকা পইচা খৰচ কৰি একোলেণ্ডত যায়, তাতনো কি পায়? একেখিনি পানীতে গোটেই মখাই গা ধুৱে, কত মানুহে কি কৰে কোনো ঠিকনা নাই, নহয় জানো? তাতকৈ আপোনালোকে এনেকুৱা ঠাইত আহক য'ত নেকি আপুনি নেচাৰ, প্ৰকৃতিৰ লগত সম্পৰ্ক গঢ়িব পাৰিব, ফিল কৰিব পাৰিব কিমান সুন্দৰ এই পৃথিৱীখন। লগতে ল'ৰা ছোৱালী যদি বন্ধ দিছে স্কুল, আপোনালোকে ইফালে আহিব পাৰে ফুৰিবলৈ, তেওঁলোককো এইবিলাক দেখুৱাওক। সৰুতে কথা এটা মই লক্ষ্য কৰিছোঁ, সৰুতে আমি যে প্ৰাকৃতিক দৃশ্য আঁকিছিলোঁ, বহুতে চাগে এই অকল পাহাৰখিনিহে আঁকিছিলে যাৰ মাজেদি সূৰ্যটো উদয় হৈছিলে, কিন্তু এই ডাৱৰ যে লাগি আছে সেইখিনি কিন্তু খুব কম ল'ৰা ছোৱালীয়ে চাগে আঁকিছিলে, নহয় জানো? কাৰণ আমি এইখিনি দেখাই পোৱা নাছিলোঁ। আমাৰ মা দেউতাই তেনেকৈ আমাক ফুৰোৱা নাছিলে আগতে, যিহেতু আগৰ দিনৰ মানুহবিলাকে খুব ভয়ে কৰিছিলে এইবিলাক ঠাইত আহিবলৈ। কিন্তু এতিয়া আপোনালোকে নিশ্চয় আহিব পাৰে, খুবেই ভাল জেগা ফুৰিবলৈ। যদি আপুনি বহুত একেবাৰে ফ্ৰাষ্ট্ৰেটেড হৈ গৈছে লাইফত, ইফালে আহক ফুৰিবলৈ, সঁচাই বহুত ধুনীয়া ভিউ, মনটো আপোনালোকৰ সঁচাই ভাল লাগিব। কিন্তু আমি যিমানে আহি আছোঁ সিমানে দেখোন পাহাৰখন দূৰৰ লাগি আছে, আহি নেপাওঁহে নেপাওঁ। আৰু যাওঁতে ফাইনেলি আমি আহি পাই গ'লোহি। চাওকচোন কেনেকুৱা ভিউ, অ' মাই গড। এনেই বোলে মানুহ বহুত আহে ছানডে দিনা, মানে দেওবাৰে। আজি অলপ কম আহিছে, ভালেই হৈছে দিয়ক। বেছি মানুহ আহিলে অকণমান দিগদাৰো পাওঁ, নহয় জানো? চাওক না ওপৰৰ পৰা কেনেকৈ পানী পৰি আছে, লগতে বৰষুণটো দি বহুত দিগদাৰ দিলে দেই। ফটো চটো মাৰিব নোৱাৰিলোঁ ভালকৈ, ভিডিঅ' কৰিব নোৱাৰিলোঁ। তথাপি যিমানখিনি পাৰিছোঁ কৰিছোঁ আৰু। চাই পেলাই আপোনালোকে ফিলটো লওকচোন, ঠাণ্ডা ফিল এটা। আৰু সেইফালে দেখিছেনে, ডাৱৰ একেবাৰে গছত লাগি আছে। ইমান কাষত ডাৱৰ দেখা পাম বুলি মই সপোনটো ভবা নাছিলোঁ দেই। মোৰ সপোনটো পূৰা হ'ল দেই। এই কণমানিজনীক দেখিছেনে, ইমান ঠাণ্ডা পানীত গা ধুৱাই দিছে। আৰু আমি আমাৰ পোৱালিবোৰক কেনেকুৱা কৰি থাকোঁ ন, অকণমান ঠাণ্ডা পাব বুলিয়ে, কিবা জ্বৰ হ'ব, কিবা হ'ব, ইমান চিন্তা কৰোঁ। একচুৱেলি এনেকৈ এৰি দিব লাগে অকণমান প্ৰকৃতিৰ লগত মানে ৰিলেশ্যনটো হ'বলৈ তেওঁলোকৰ। চাওক না কেনেকুৱা ভিউ, বহুত ঠাণ্ডা দেই। যিহেতু ফাৰ্ষ্ট টাইম আহিছোঁ, ইমান তেনেকৈ গম নাপাওঁ বাৰু। তাতে ইয়াত ধুনীয়াকৈ গা ধুব পাৰি বা কাপোৰ সলাবলৈ কিবা ব্যৱস্থা আছে। সেই ঘৰটো দেখিছে যে, তাত মানে টিকেট ছিষ্টেম আছে। তাত আপোনালোকে টিকেট লৈ কাপোৰ চাপোৰ সলাব পাৰিব, গা পা ধুব পাৰিব। আৰু এতিয়া আমাৰ যিহেতু ভোক লাগিছে, আহি গ'লোঁ, কিবা এটা খাই লওঁ। ৰাতিপুৱা কোনেও একো খাই অহা নাই। ইয়াত যদি আপোনালোকে আহিম বুলি ভাবিছে, তেন্তে খোৱা বস্তু যদি পাৰে বনাই মেলি আনিব, কাৰণ ইয়াত খোৱা বস্তুৰ বহুত দাম। কাৰণ আমি যিহেতু গৃহিণী হয়, অকণমান দাম শুনিলে ধৰক অকণমান মনটো কোচ খায়ে, নহয় জানো? এই 1 প্লেট চাওমিনৰ দাম, তাকো ভেজ চাওমিন, 100 টকা। আৰু 1 প্লেট ফ্ৰাইড ৰাইচৰ দাম
100 টকা। গতিকে ইমান পইচা ৱেষ্ট কৰাতকৈ ঘৰতে বনাই মিলি ধুনীয়াকৈ আনিব, হেল্ডিও হ'ব আপোনালোকৰ বাবে আৰু পইচাও কমকৈ যাব, নহয় জানো? ইয়াত জমনি এটা কি হ'ল জানেনে, তাত যে গান বাজি আছিলে, মানে আমাৰ ল'ৰাই অকণমান নাচি দিছিলে, তাক নাচা দেখি তেওঁলোকেও নাচাত লাগি গৈছে। চাওকচোন কেনেকৈ নাচিছে তেওঁলোকে। কিন্তু আমাৰ ল'ৰাই তেওঁলোকক দেখি কিন্তু সি আকৌ ভয়হে কৰিছে, মানে লাজহে কৰিছে। 100 টকাৰ চাওমিন একেবাৰে এডোখৰো এৰিব নোৱাৰি দেই। মই কিন্তু চুচি বাচি শেষ কৰিছোঁ আৰু বাহিৰৰ পৰা অকণমান দূৰৰ পৰা ভিউটো দেখুৱাই দিছোঁ। যদি সময় পায় আপোনালোকে আহক, ইয়াতে টাইম স্পেণ্ড কৰক, খুবেই ভাল লাগিব, মই একেবাৰে গেৰেণ্টি দি ক'লোঁ আৰু। কিন্তু ইয়াত টিকেট ছিষ্টেম কৰিছে, আগতে বাৰু নাছিলে মানুহে কোৱা মতে। মানে তাত সোমাবলৈ এজনৰ 20 টকাকৈ ছিষ্টেমটো বনালে, কিয় বা বনালে নাজানো আৰু। এইডোখৰত মানে অকণমান মই হাজবেণ্ডক গালি পাৰি আছিলোঁ, তেখেতে ভিডিঅ' এটাও বনাব নাজানে ভালকৈ, ফটো এখনো ভালকৈ তুলিব নাজানে। সঁচাই দেই, এই মানুহজনৰ লগত মোৰ কি যে হ'ব। এইডোখৰ অকণমান বেলেগ ঠাইত আহিলোঁ আমি, মানে যিডোখৰ ঠাইত মানে নিজৰা বৈ আছিলে, ৱাটাৰফল আছিলে, সেই ঠাইডোখৰ বোলে ত্ৰিবেণীৰ ইণ্টাৰেষ্টিং নালাগিলে। সেই গতিকে মৃন্ময় দাই অকণমান তাইক ভাল লগাবলৈ আমাক অকণমান বেলেগ এটা ঠাইলৈ আনিলে। ওচৰতে বাৰু, দলংখনৰ ছাইডেদি নামি আহিলে এইডোখৰ ঠাই পায়। আৰু অকণমান যদি আমি আগুৱাই যাব পাৰিলোঁহেঁতেন, তাতো বহুত ধুনীয়া ধুনীয়া ভিউ আছিলে। এই ৰাস্তাটো ইয়াৰ পৰা দেখি থাকি মেইন ৰোডটো। আৰু টিকলুক এটাই পানী, ঠাণ্ডা ঠাণ্ডা পানী পাই খুবেই ভাল পাইছে। টিটুৱেটো একেবাৰে গায়ে ধুই পেলাইছে। ময়ো অকণমান চিনেমাৰ নিচিনা ভিডিঅ' বনালোঁ আৰু ফিল এটা ল'লোঁ বাৰু। ইমান দূৰৰ পৰা গৈছোঁ, নবনাম নেকি ন? ৰিয়েলত কিন্তু মোৰ ভৰিকেইটা ইমান বগা নহয় দেই, আপোনালোকে আকৌ দেখিলে মোক কেতিয়াবা নুজুকাব। এতিয়া সকলোৱে গা পা ধুই, মানে আমি দুজনীয়ে নুধুলোঁ বাৰু, ইহঁত চাৰিটাই ধুলে। গা পা ধুই আমি এতিয়া সোনকালে উভতিলোঁ, কাৰণ আমাৰ যোৱা দেৰি হৈছিল। গতিকে বেছি সময় তাত স্পেণ্ড কৰিব নোৱাৰিলোঁ। লগতে যিখিনি সময় স্পেণ্ড কৰিলোঁ সেইখিনি যথেষ্ট একেবাৰে মাইণ্ড ফ্ৰেছ কৰি দিছে। আৰু ঠাইডোখৰৰ পৰা আহিবলৈতো একেবাৰে ইচ্ছা নাছিলে, কিন্তু কি কৰিব, আহিব লাগিবই যিহেতু। আজি এই ভিডিঅ'টো মই ভাবিছিলোঁ বাকীবোৰ যেনেকৈ ব্লগাৰে মানুহৰ মাজত গৈ কথা কৈ ব্লগ বনায়, মই তেনেকৈ বনাম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। মানে মোৰ সেই কনফিডেঞ্চটো অহা নাই। আশা কৰিছোঁ মোৰ কনফিডেঞ্চটো আপোনালোকে বঢ়োৱাত সহায় কৰিব। ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ঠাইডোখৰলৈ আহক যদি সময় পায়, আৰু খুবেই ভালেই ঠাই বাৰু, আহি নিশ্চয় ভাল পাব। আৰু এটা কথা কৈ দিব বিচাৰোঁ, এই আহি থাকোঁতে থানা এখনত আমি দেখা পালোঁ এই 4জন বন্ধুৰ যে মাজতে মৃত্যু হৈছিলে, নিউজত নিশ্চয় পাইছে চাগে আপোনালোকে। তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবে কামনা কৰিছোঁ। য'তেই নাথাকক তেওঁলোক আত্মা যাতে তেওঁলোকৰ শান্তি পায়। আৰু এইখিনিতে মোৰ ব্লগটো সামৰণি মাৰিছোঁ। যদি কিবা ভুল হৈছে তেন্তে আপোনালোকে কমেণ্ট কৰি মোক জনাই দিব। ভিডিঅ'টো লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নেক্সট ব্লগত লগ পাম, তেতিয়ালৈকে বাৰু বাই বাই, আহিছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক।